নলবাৰীত ব্যতিক্ৰমী ৰূপত যুৱ প্ৰজন্মৰ হাৰ্থপ জুবিন গাৰ্গ। হাফ পেণ্ট, হাতচুটি গেঞ্জি আৰু মূৰত হালোৱা জাপি। লগত পত্নী গৰিমা শইকীয়া গাৰ্গ, যেন এটি জাপানী দম্পতী। নলবাৰীত নতুনকৈ নিৰ্মাণ কৰি থকা বৃন্দাবন মাৰ্টৰ কাৰ্যালয়লৈ আহি জুবিনে ব্যক্ত কৰে কেইবাটাও গুৰুত্বপূৰ্ণ কথা। আকৌ কা আন্দোলন হ'লে প্ৰথমত থাকিব জুবিন। ৰাজনীতিত জুবিনৰ পৰিয়ালৰ লোকে এতিয়ালৈ যোৱাও নাই আৰু নাযায়ও। আনহাতে আগলৈৰ জীৱনত কেতিয়াও ৰাজনৈতিক গান নাগাওঁ বুলিও অংগীকাৰ কৰে জুবিনে। কৰোণাৰ কাৰণে আমি শ্ল' হৈছে প্ৰচেছটো, উপায় নাই। তাৰ মাজতো যেনেকৈ পাৰোঁ আৰু অসমৰ বিভিন্ন জেগাৰ পৰা খবৰ আহি আছে, মানুহবিলাক আহিছে, লগ কৰিছে আৰু সকলো খুব আগ্ৰহী। বিধান সুব্ৰমা তাৰ লগতে যিটো গণ আন্দোলনৰ এটা কৃষি বিপ্লৱ এটা যিটো আমি প্ৰজেক্ট কৰিছোঁ বিভিন্ন জেগাত কৰিবৰ বাবে বেলেগ বেলেগ ল'ৰা ছোৱালীৰ লগত বিভিন্ন জেগাৰ পৰা ফোন আহিছে, চেন্নাই, বম্বেৰ পৰা ফোন কৰিছে বেলেগ বেলেগ ল'ৰা ছোৱালী, তেওঁলোকো আগ্ৰহী আমাৰ লগত যোগদান কৰিব। আজি আমি বেজকুচি গ'লোঁ, তাত আমাৰ বিল আছে মাছৰ, এইবিলাক চাই আহিলোঁ। তাত ইতিমধ্যে কাৰণ বৰ্তমান নিজৰো আছে তাত, সেইধৰণে তাত ফিচাৰী প্ৰজেক্ট এটা কৰিম বুলি ভাবিছোঁ। ফিচাৰী আৰু হাঁহ ইয়াত য'ত আছোঁ ইয়াতো হ'ব বিধান সুব্ৰমা মাটিৰ ওপৰতে কনষ্ট্ৰাকশ্যন হ'ব, এবছৰমান লাগিব। লাহে লাহে সেইধৰণে আমি আগবাঢ়িছোঁ। নৱেম্বৰ মানৰ পৰা আমি বেলেগ বেলেগ জেগালৈ যাম। আমাৰ চমফালে বা তেজপুৰ, ধেমাজি, লখিমপুৰৰ পৰা খবৰ আহিছে বিভিন্ন জেগাত। কৰোণাৰ কাৰণে অকণমান শ্ল' হৈছে যদিও আমি কামত আগবাঢ়িছোঁ। কেতিয়ামানৰ পৰা ষ্টাৰ্ট কৰিব আপোনালোকে? আমি অক্টোবৰ 20-21 তাৰিখে গুৱাহাটীত অসমখন দুপমেলি গাঁৱত আমি ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। আৰম্ভণি তাৰ পৰা চাগে নলবাৰী হ'ব, নলবাৰী হ'ব। এইধৰণে এখন এখনকৈ আমি আহি বিভিন্ন জেগাত আমি যাম। চৰকাৰৰ যিটো সহযোগ লাগে কেনেকুৱা সহযোগ পাইছে আপোনালোকে? চৰকাৰৰ এতিয়া আমাৰ এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ফিচাৰী, পল্ট্ৰি চবৰ লগত কথা পতা হৈছে। তেওঁলোকৰ বিভিন্ন স্কীমবিলাক আছে বিভিন্ন ধৰণৰ, সেইবিলাক আমাৰ ল'ৰা ছোৱালীৰ মাজত ইণ্ট্ৰডিউচ কৰাৰ এটা প্ৰয়াস কৰিম, যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে লাভ হয়। বিভিন্ন স্কীমৰ থ্ৰুৱেদি বিভিন্ন স্কীম আছে, ছাবচিডি আছে বিভিন্ন ধৰণৰ বিজনেছতো। ত' কেনেকৈ মটিভেট কৰিব পাৰোঁ ল'ৰা ছোৱালীখিনিক, কেনেকৈ লগাব পাৰোঁ কামত বেলেগ বেলেগ, সেইটোৱে আমাৰ মেইন উদ্দেশ্য। আপুনি যথেষ্ট দিন উঠি অহা প্ৰজন্মটোৰ কাৰণে কাম কৰি আছে। শেহতীয়াভাৱে যিটো আৰক্ষীৰ যিটো পৰীক্ষা হৈছিলে তাত দেখা গৈছে পেপাৰটো আউট হৈ গ'ল। এতিয়া আজি দেখা গৈছে তাত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া হওক, বিজেপিৰ লিডাৰ পৰ্যন্ত তাত নাম ওলাইছে। আজি গোটেই গুৱাহাটীত তালাচী চলি আছে। গোটেই বিষয়টোত আপোনাৰ প্ৰতিক্ৰিয়াটো কেনেকুৱা হ'ব? সেইটো আচলতে দুখৰ কথা। আচলতে ইমান এটা ইম্পৰ্টেণ্ট এটা পৰীক্ষা এতিয়া আজিৰ যুগত 21 শতিকাত আৰু এইবিলাক কথা হ'ব নাপায় আচলতে। আৰু যাৰ যি মানুহৰ ভুলৰ কাৰণে হৈছে এইটো, তেওঁলোকে ইয়াত শাস্তি পাব লাগিব। ৰাস্তাটো দেখিছোঁ ক'ৰবাত ক'ৰবাত প্ৰটেষ্ট চলি আছে, প্ৰটেষ্ট কৰিব লাগিব নিশ্চয়, শুধৰণি হ'ব সেইটো নিশ্চয়। আপুনি কা আন্দোলনত সক্ৰিয়ভাৱে আছিলে, শেহতীয়াভাৱে ৰাজনৈতিক দল গঠন হৈছে, ইতিমধ্যে দল গঠন হ'বলৈ গৈ আছে। আপুনি তাত কেনেকুৱা ধৰণৰ ৰোল তাত প্লে কৰিব? মোৰ ৰাজনীতিত কোনো ৰোল নাই। মোৰ ডাইৰেক্টলি মানুহৰ লগত সম্পৰ্ক, মানুহৰ লগত কাম। কৰ্ম আন্দোলন, কা আন্দোলনৰ বস্তুটো নাম মেণ্টেলি আমি এতিয়া প্ৰিপেয়াৰ্ড হৈ আছেই, সেইটো নাযায়। প্ৰায় পাৰ্টি খুলিছে, বেলেগত গৈছে, পাহৰি যাব বিচাৰিছে, কিন্তু আমি পাহৰি নাযাওঁ। কোনোবা ৰাজনৈতিক দলক ছাপৰ্ট কৰিব নেকি? মই কাকো তেনেকৈ ছাপৰ্ট নকৰোঁ। গান গাবনে নাই বাৰু? মোৰ আইডিঅ'লজি বেলেগ, গান নাগাওঁ, পলিটিকেল গান কেতিয়াও নাগাওঁ। আপুনি কোনো দলৰ হৈ গান নাগায়? কা আন্দোলন যদি হয় তাত আপুনি তাত থাকিব মানে কা আন্দোলনত? অভিয়াছলি থাকিম, প্ৰথম অনুৰোধত মই থাকিম, এতিয়াও আছোঁ। ইতিমধ্যে বহু সংখ্যক শিল্পীয়ে বিজেপিত যোগদান কৰিছে, এই সম্পৰ্কত আপুনি কি ক'ব? এইটো তেওঁলোকৰ পাৰ্চনেল কথা, মই ক'বলগীয়া একো নাই।
ইচ্ছা কৰিছে, হয়তো কিবা উদ্দেশ্য আছে, হয়তো কিবা ভাবিছে, পলিটিকেলি কিবা কৰিব বিচাৰিছে। শিল্পী আৰু ৰাজনীতি আঁতৰি থকাটো ভাল নহয়। বৌৰ নামটো বাৰে বাৰে কিছুমানত ওলাই থাকে যে বৌ এবাৰ অহাবাৰ ৰাজনীতিত আহিব। মিছা কথাবোৰ এনেই ওলাইছে, বহু আছে। আমাৰ ফেমিলিত কোনো মানুহ ৰাজনীতিত যোৱা নাই আজিলৈকে, কেতিয়াও নাযায়। কেতিয়াও নাযায়। কি ক'ব বৌ, গোটেই অসমীয়াৰ কাৰণে কিন্তু আপোনালোকে বৃন্দাবন মাৰ্ট আৰম্ভ কৰিছে। বৃন্দাবন মাৰ্টখনে অকল ডাঙৰ কথা নহয়, আমি কা আন্দোলনৰ সময়ৰ পৰা আপোনালোকে দেখিছে প্ৰতিখন মঞ্চতে আমি কিন্তু কৃষি আন্দোলনৰ কথা কৈ আহিছিলোঁ। কৃষি বিপ্লৱৰ কথা কোৱা হৈছিলে, কৰ্ম আন্দোলনৰ কথা কোৱা হৈছিলে, লগে লগে শিক্ষা আৰু সংস্কৃতি আন্দোলনৰ কথাও আমি লগে লগে কৈ আহিছিলোঁ প্ৰতিখন মঞ্চত। গতিকে সেইখিনি এটা ৰাজপথৰ সেইটো এটা নিৰ্দিষ্ট কৰ্ম আন্দোলন চলাই নাযাওঁ। আজি প্ৰজন্মই আমি অস্তিত্ব ৰক্ষাৰ যিটো কথা কৈছোঁ, সেই অস্তিত্ব ৰক্ষা কিন্তু কেতিয়াও হ'ব নোৱাৰে। আমাৰ জাতিৰ পৰিচয়টো আমি নিজৰ মাজত ৰাখিবলৈ হ'লে আমাৰ অৰ্থনীতি, আমাৰ নিজৰ যিমানখিনি থলুৱা উৎপাদন আছে, যিখন বজাৰ আছে, যিখন সমাজ আছে, গোটেইখিনি আমি নিজৰ হাতত ৰাখিব লাগিব। গতিকে সেইখিনি কৰিবলৈ যাওঁতে এই কৰ্ম আন্দোলনটো আমি কিন্তু সমান্তৰালভাৱে সকলোৱে কৰি যাব লাগিব। আৰু ইয়াত কোনোবাই নেতৃত্ব লৈছে, কোনোবাই কিবা এটা নিজৰ কাৰণে কৰিছে, তেনেকুৱা কথা নহয়। ইয়াত সকলোৱে সহসংগ্ৰামী হৈ পেলাইহে আমি আগবাঢ়িব লাগিব। আৰু এখন সন্মিলিত প্লেটফৰ্ম যদি আমি বনাব নোৱাৰোঁ, আমি যদি নিজৰ মাজত এটা কম্পিটিশ্যনৰ কথা অকল ভাবি থাকোঁ, তেতিয়াহ'লেও কিন্তু এই আন্দোলন সফল কেতিয়াও নহয়। গতিকে এতিয়া দুটা সফলতা আগবাঢ়ি আহিছে। ফলগিৰি আপোনালোকে নাম শুনিছে, 2 বছৰ আগৰ পৰা ফলগিৰিৰ লগত আমি জড়িত হৈছিলোঁ। সেইটো ধৰণে আমি সৰুকৈ হ'লেও আগবাঢ়ি পদক্ষেপ এটা আগবঢ়াইছিলোঁ। এতিয়া বৃন্দাবন মাৰ্টৰ যোগেদি আমি এটা অকণমান বহলভাৱে আগবাঢ়িব বিচাৰিছোঁ। আৰু আমাৰ লগত বহু লোক এতিয়া সন্মিলিত হ'বলৈ তেওঁলোকে সঁহাৰি জনাইছে। গতিকে আপোনালোক সকলোৱে ভাবিব লাগিব যে এই আন্দোলনটো আমাৰ সকলোৰে বাবে আন্দোলন। আমি এখন যিটো কনজিউমাৰ ষ্টেটলৈ আমি পৰিণত হৈ গৈ আছিলোঁ, আমাৰ ৰাজ্যখন, সেই ৰাজ্যখনক আমি নিজৰ হাতত স্বাৱলম্বী কৰি আমি নিজে ৰাখিব লাগিব। আমাৰ নতুন প্ৰজন্মই যদি আমাৰ অৰ্থনীতিক ধৰি ৰাখিব পাৰে, তেতিয়াহ'লে কৰ্মহীনতাৰ যিটো সমস্যাৰ কথা আৰু কেতিয়াও আলোচনা কৰিব লগা নহয়। মূল্য বৃদ্ধিৰ যি সমস্যা আছে, এইবোৰ আলোচনা কৰিব লগা নহয়। নিবনুৱা সমস্যাৰ কথা আমি কেতিয়াও আলোচনা কৰিব লগা নহ'ব ইয়াৰ পিছত। গতিকে আমাৰ অসমখনৰ অৰ্থনীতিটো আমাৰ নিজৰ মাজত ৰাখিব লাগিব। আৰু আমি পথাৰখন, উৎপাদন, উদ্যোগ, বজাৰ গোটেইখিনি আমি আমাৰ হাতত ৰাখিব এইকাৰণেই বিচাৰিছোঁ, যাতে কৃষকে উৎপাদন কৰি উচিত মূল্যত কৃষকে পায়। তাৰ মাজত উদ্যোগীকৰণ যিমানখিনি হয় সেইখিনি আমাৰ নিজৰ হাতত থাকিল। আৰু আল্টিমেটলি ক্ৰেতাই বজাৰখনত উচিত মূল্যত বস্তুটো কিনিবলৈ পায়, তাত কোনো মধ্যভোগী নাথাকে যাতে। গতিকে সেইখিনি আমি কৰিবলৈ বিচাৰিছোঁ। আৰু সেইখিনি অকল আমি কৰিবলৈ বিচাৰা নহয়, সকলোৱে বিচাৰিব লাগিব। আপোনালোকে ক'ৰবাত মই কথা পতা শুনিছে জানো বা দেখিছে জানো? এইবোৰ একেবাৰে ভিত্তিহীন কথা এটা। মই কোনো পলিটিকেল পাৰ্টিৰ লগত এতিয়ালৈকে কেতিয়াও কথা পতা নাই, কোনো পলিটিকেল পাৰ্টিয়ে মোৰ লগত কথা পতা নাই। গতিকে এনেকুৱা ভিত্তিহীন যেতিয়া বাতৰি ওলাই থাকে আৰু তাত যেতিয়া ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, সেইখিনি খুব দুখজনক কথা। কাৰণ বেচলেছ নিউজ কেতিয়াও হ'ব নোৱাৰে। বেচলেছ কথা এটা নিউজ নহয় পটককৈ। আৰু সেইটো যদি নিউজ বুলি মানুহে ভাবে, তেতিয়াহ'লে খুব ডাঙৰ বেয়া কথা। এতিয়া আমি যি সংস্কৃতিৰ কথা কাৰণে যিকণ কৰিব কৰিছোঁ বা কৰ্ম আন্দোলনৰ কাৰণে যিখিনি কৰিব বিচাৰিছোঁ, সেই আলোচনাখিনি খুব কমকৈ হৈ পেলাই আমাৰ কিন্তু ৰাজনীতিৰ কথাটো জুবিন আৰু মোৰ মাজতে কেইবামাহ ধৰি সেইটোৱে আলোচনা কৰিছোঁ। একেবাৰে ভিত্তিহীন কিছুমান কথা, কিন্তু সেইখিনি বাতৰি হিচাপে আচলতে মই ভাবোঁ প্ৰচাৰ হ'ব নালাগিছিল। আৰু সেইখিনি ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নালাগিছিল, যেতিয়ালৈকে উচিত প্ৰমাণ কেতিয়াও পোৱা নাছিল। গতিকে সেই কথাখিনি আমাক যথেষ্টখিনি তেতিয়া দুখো দিছিলে, হতাশো কৰিছিলে। কিন্তু সেইটো কথা নহয়, আমি যিহেতু নিজৰ কৰ্তব্য কৰি যাব লাগিব। য'ত আমি সঁচা সেইটো জানো, আৰু সেই সঁচাৰ কাৰণে আমি সঁচা কথা